নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজলৈ আমি আজি আমাৰ অতি মৰমৰ প্ৰয়াত অভিনেতা কিশোৰ দাসৰ শেষ যাত্ৰাৰ কিছু ভিডিঅ' ক্লিপছ আপোনালোকক দেখুৱাবৰ বাবে এই ভিডিঅ'টি বনাইছোঁ। এই ভিডিঅ'টি আমি কোনো ব্যক্তিৰ মনত আঘাত হানিবৰ বাবে বনোৱা নাই, কিশোৰ দাসৰ স্মৃতিসমূহ ধৰি ৰাখিবৰ বাবেহে বনাইছোঁ। অভিনেতা কিশোৰ দাসে তেওঁৰ শেষ যাত্ৰা কলৈ কৰিছিল, কাৰ লগত কৰিছিল আৰু কি উদ্দেশ্যে কৰিছিল জানিবৰ বাবে আপোনালোকে ভিডিঅ'টি শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব। কিশোৰ দাসৰ অভিনয় জগতৰ শেষ যাত্ৰাৰ এই ভিডিঅ'টিয়ে অসমবাসী ৰাইজক অতি আৱেগিক কৰি তুলিছে। কিশোৰ দাসৰ শেষৰখন ছবি দাদা তুমি দুষ্ট বৰ তাৰ শ্বুটিঙৰ বাবে তেওঁলোকে শেষবাৰৰ বাবে যাত্ৰা কৰিছিল শ্ৰীনগৰলৈ। শ্ৰীনগৰৰ এডোখৰ অতি মনোৰম ঠাই গুলমাৰ্গলৈ কিশোৰ দাসে শেষৰ বাবে তেওঁ চিনেমাৰ শ্বুটিং কৰিবলৈ যাত্ৰা কৰিছিল। কিশোৰ দাসক মনত পেলাই তেওঁৰ এগৰাকী ঘনিষ্ঠ বান্ধৱীয়ে এই স্মৃতিসমূহ ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। কিশোৰ দাসে তেওঁৰ জীৱনৰ শেষৰখন ছবি দাদা তুমি দুষ্ট বৰ শ্বুটিঙৰ বাবে যোৱা এই গুলমাৰ্গত কি উপভোগ কৰিছিল আৰু কেনেধৰণে তেওঁ এই ঠাইডোখৰত শ্বুটিং কৰিছিল তাৰে কিছু দৃশ্যাংশ আমি উপভোগ কৰোঁ আহকচোন। আমাৰ অসমবাসীৰ গৌৰৱ কিশোৰ দাস আজি আমাৰ মাজত নাই, যদিও আমি এই স্মৃতিসমূহ সজীৱ কৰি ৰাখি তেওঁক আমাৰ মাজত জীয়াই ৰাখিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে তেওঁৰ আত্মাৰ সদগতিৰ বাবে আৰু তেওঁ য'তেই আছে কুশলে থাকিবৰ বাবে আশীৰ্বাদ কৰক। যদিহে আমাৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈকে ইমানেই। থেংক ইউ।